ইপিনে চাই আপুনি সেইপিনে দেখিব হালধীয়া গোটেই বেহাৰৰে ফুল নামি আহি আছে লাহে লাহে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজু ইণ্ডিয়া ব্লগছ। মই আহি ধমধমা পালোহি আৰু ধমধমাৰ এইখন ৰিজৰ্টলৈ আহিছিলোঁ। এইটো মথাউৰি হয়, এইটো টিকট লোৱা ঘৰ ইয়াত বনাই আছে আৰু এইখন গেট। আমি আটাইকেইজন আহিছোঁ এনেদৰে। এইখন ইয়াত বাঁহৰ শাকো বনাই দিছে। এইপিনৰ পৰা সিপিনে যোৱাৰ এটা সৰু পুখুৰী আছে। ৰিজৰ্টখন বহুত ডাঙৰ হয়। মই আপোনালোকক দেখুৱাম সুন্দৰকৈ দৃশ্যবিলাক। এতিয়া নতুনকৈ কিন্তু বিশেষকৈ ইয়াতে মানে বগৰীৰ কাৰণে হেৰি বিখ্যাত। এই ৰিজৰ্টবিলাকত বগৰী, তাৰপিছত ফলৰ গছ, তাৰ পিছত আপোনাৰ কি কয় এই ভাগিনহঁতে বগৰী খাব গৈছে, চিষ্টাৰ আৰু ভাগিনে বগৰী খাই আছে। বালিতৰা পথৰতে হয় এইটো, এটা মথাউৰি নিচে ওচৰতে। খুব ভাল লগা এটা বড়ো এলেকা হয় এইটো। ইয়াতে আছে, সুন্দৰকৈ বনাইছে, চাফ চিকুণ একেবাৰে। আৰু আবেলি সময়ত ইয়াত আহি খুব ভাল লাগে। একচুৱেলি পিকনিক আহিব লাগে ইয়াত। পিকনিক আহিলে মানে ভাল লাগে, দিনত আহিব লাগে। কিন্তু আমি আজি আবেলিকৈ আহিলোঁ ইয়াত। তথাপিতো মই একো নাই, আমি গোটেইকেইজন আহিছোঁ। দেখিছেনে, বহুকেইজন আহিছে। তাৰমানে যিমানে বেছি মানুহ অহা যায় সিমানে ভাল লাগে আৰু দিনৰ ভাগত বেছি ভাল লাগে, কাৰণ মানুহ যথেষ্ট হয়। এতিয়া নতুনকৈ আৰু মানে ইয়াত বনাই আছে সুন্দৰকৈ, মানে ফুলৰ গছ, ইয়াত মানে ফলৰ গছ, গছ গছনি খেতি আৰু বিভিন্ন ধৰণৰ হেৰি কৃষি পাম আৰু ইয়াত মানে বিভিন্ন ধৰণৰ খেতি কৰে আৰু, কাৰণ মানুহবিলাকে ইতিমধ্যে ইয়াত খেতি কৰি আছে। এই সন্ধিয়ালৈকে মানে ইয়াত মানে খেতিৰ কাম চলি আছে আৰু খেল ধেমালি কৰা কিছুমান বস্তু দিছে। ল'ৰা ছোৱালীবিলাকে খেল ধেমালি কৰি আছে ইয়াত। এটা বৃহৎ এলেকা আৰু বিভিন্ন ফুলৰ গছ, বিভিন্ন মানে খেতি আৰু। কিন্তু ইয়াতে দুই এটা মানে হাতীয়ে মানে উৎপাত কৰে বাবে মানে অলপ অসুবিধা পাইছে। এলেকাটো ভাল লাগিছে আৰু ধুনীয়া আৰু চব খেতি, মানে ইয়াত খেতি। এতিয়া গছবিলাক মানে উঠাই আছে। আপোনালোকে আহিব ইয়ালৈ, আহি খুব ভাল পাব। এটা মুকলি মানে পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ এটা। ইয়াত আহক, আপোনালোকে এনজয় কৰক। নতুন বছৰ, বিশেষকৈ নতুন বছৰত আপোনালোকে ঘৰৰ পৰা ইয়াত ওলাই আহক, আহি অলপ এনজয় কৰক, ফূৰ্তি কৰক, খুব ভাল পাব। আৰু যিপিনে চাই আপুনি সেইপিনে দেখিব হালধীয়া গোটেই বেহাৰৰে ফুল। এটা বৃহৎ এলেকা মানে আৱৰি লৈছে এই ৰিজৰ্টখনত। ইমান ধুনীয়াকৈ মানে এতিয়া সজাই আছে ৰিজৰ্টখন। বছৰলৈকে এইখন আৰু বেছি ধুনীয়া হৈ উঠিব, কাৰণ তেতিয়ালৈকে এই গছবিলাক এতিয়া মানে ৰোপণ কৰিছে সুন্দৰকৈ, মানে ফুলৰ গছবোৰ ৰোপণ কৰি আছে। আৰু এইবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া মানে পৰিৱেশটো একেবাৰে সুন্দৰ হ'ব, চাবলগীয়া এটা পৰিৱেশ হ'ব। এতিয়া মানে বনাই আছে, সজাই আছে ৰিজৰ্টখন। আৰু হাতীয়ে ভাঙি চুৰমাৰ কৰিছে, আৰু সম্ভৱ অহা বছৰলৈকে এইখন ভাল লাগিব। এতিয়া ফুলৰ গছবিলাক ৰুই আছে, চব ৰোপণ কৰিছে এতিয়া নতুনকৈ। দেখিছে ইমান ধুনীয়া। তাতে ৰিলছ বনাম বলা এটা সুন্দৰকৈ গোটেই। এইপিনে এণ্ট্ৰি কৰিব লাগিব, এতিয়া সজাই আছে। এইটো মেইন পথ হয়, এই গেটখন দেখিছে এনেকৈ ইয়াত এণ্ট্ৰি কৰিব লাগিব এইপিনে চিধাই। এটা বৃহৎ এলেকা আৰু এটা বৃহৎ এলেকা মানে সামৰি লৈ এখন মানে ৰিজৰ্ট বনাইছে। এনি টাইম ইয়াত 12 মাহে মানুহ থাকে, কাৰণ যিযোগে ইয়াত খেতি কৰা হয়, গতিকে মানুহবোৰ থাকে ইয়াত। আবেলি সময়ত আহিও ইয়াত বহুত ভাল লাগে। আৰু ৰাতিপুৱা আহিলে আপোনালোকে পিকনিক খাব পাৰিব ইয়াত। এটা ভাল লগা পৰিৱেশ। আৰু যদি কিবা টেনশ্যন চেনশ্যন আছে মনত, যিকোনো টেনশ্যন হওক, টকাৰ টেনশ্যনে হওক, প্ৰেমৰ টেনশ্যনে হওক, আহক ইয়াত বিন্দাছ এনজয় কৰক আৰু মনটো ভাল লাগি যাব আপোনাৰ। আৰু আপোনালোকে হয়তো এটা কথা জানি ভাল পাব যে ইয়াত ইমান চৰাই চিৰিকটি আছে, আচৰিত। আৰু কি কয় বিৰিণাৰ গছ এইবিলাক, এই যে আমি কাঁহী বন বুলিব কওঁ, কাঁহী বনৰ গছেৰে ভৰি আছে। এইটো পাগলদিয়া নদী হয়। আমি নদীটোৰ ওচৰলৈ যাওঁ অলপ। ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত। মানে ল'ৰা ছোৱালীবিলাকে মানে নদীৰ পাৰত মানে বল খেলিবলৈ আহে আবেলি সময়ত। এইটোৱে পাগলদিয়া নৈ। আৰু পাগলদিয়া নৈ একেবাৰে শুকাই গৈছে, নদীৰ বুক শুকাই গৈছে। আপোনালোকে সৌ দূৰত দেখিছেনে কিমান যে হাঁহবোৰ আছে, বনৰীয়া হাঁহ নদীত চৰি আছে হাঁহবিলাক।
ভাগিনটোৱে কৈছে ভাগিনীয়ে কাইলৈৰ পৰা ব্লগ বনোৱা আৰম্ভ কৰিব। এন্ধাৰ নামি আহি আছে লাহে লাহে, সূৰুজ পুৰা একদম ৰঙা হৈ গৈছে। নদীৰ বুকু শুকাই গৈছে, অৱশ্যে পানী সিমান নাই। কিমান ভাল লগা এটা পৰিৱেশ। গাইজ আমি যিমানখিনি পাৰোঁ সিমানখিনি চালোঁ। ইমান ডাঙৰ এটা এলেকা, গতিকে সময়ো মানে সন্ধিয়াৰ সময় হৈছে, গতিকে এন্ধাৰ নামি আহি আছে লাহে লাহে। গতিকে আমি এতিয়া ঘৰলৈ মানে যাত্ৰা কৰিছোঁ। আপোনালোকক দেখুৱালোঁ ইমান সুন্দৰ এটা পৰিৱেশ, নিশ্চয় চাই ভালে পালে। আপোনালোকৰ ইয়াত আহিব বালিতাৰাত, ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এখন ৰিজৰ্ট। ইয়ালৈ আহক আপোনালোকে। আমি আটাইকেইজন আহিলোঁ, খুব ভাল লাগিলে, খুব এনজয় কৰিলোঁ ইয়াত। কিন্তু খোৱা লোৱা একো ব্যৱস্থা নাই দেই, ঘৰতে আমি খাই বৈ আহিছোঁ, কাৰণ ইয়াত দোকান পোহাৰ নাই। আৰু এলেকাটো এইটো বড়ো এলেকা চাগে, বড়ো এলেকাই হয়, আৰু এইখন বড়ো এলেকাৰে ৰিজৰ্ট হয়। গতিকে খুব ভাল লাগিল। আটাইকেইজন ভাগিন গোটেইকেইজনে মানে সমানে সহায় কৰিলে, একেলগে দেখুৱালে ইমান ধুনীয়াকৈ। নিশ্চয় আৰু কেতিয়াবা আমি আহিম, অহা বছৰ ইয়াত আকৌ মানে এইখন ৰিজৰ্ট দেখিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে এইখন আৰু জাকত জিলিকা হৈ উঠিব। খুব ভাল লাগিল। ভাগিনৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। এতিয়া আমি ঘৰলৈ গৈ থাকিম। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, নহয় জানো? আৰু কাষত থকা দবাই দিব যাতে আহিব লাগে।